ৰাতিপুৱাই পুৱাই এয়া ফিল্টাৰত পানী দি আজিৰ দিনটো আৰম্ভ কৰিলোঁ। এয়া ফিল্টাৰৰ পানী দিয়া হৈ গ'ল মোৰ। আৰু এইফালে এতিয়া ঢাকনখন মাৰি দি ইয়াত ওপৰত এখন কাপোৰ দি দিম, মানে ধূলা বালি পৰে যে সেইকাৰণে দি দিলোঁ। এতিয়া আৰু বাকী কামবিলাক কৰি থাকিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোক? আশা কৰোঁ চবৰে ভাল, মোৰো ভাল। আজি নতুন এটা ভিডিঅ' লৈ আকৌ আহিলোঁ। এতিয়া ৰাতিপুৱা আৰু এইফালে আমাৰ ৰাজমাৰ ফুল কিমান দীঘল, এয়া বেলি উঠিলে। এয়া ৰাজমাৰ ফুলটো দেখুৱাই দিলোঁ আপোনালোকক। এইফালে চোতালত আহিলোঁ ৰাতিপুৱাই পুৱাই আৰু এয়া ফলিলেও থোপা হৈ গ'ল ফল। এয়া কিমান ডাঙৰ থোপা, বহুত ফলিলে। এয়া ৰাতিপুৱাৰ কাম বন হোৱা নাই। এইফালে পানী দিলোঁ আৰু তাৰপিছত এয়া আগফালে অলপ আহিলোঁ, সেয়া দেখুৱাই দিলোঁ। ময়ো দেখিলোঁ, সেয়া ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এয়াই আৰু এনেকৈ দিনটো আৰম্ভ কৰিলোঁ আজিৰ। আপোনালোকে চাই থাকিব শেষলৈ ভিডিঅ'টো। আৰু এইফালে চাহ পানী খোৱা হৈ গ'ল। তাৰপিছত এয়া কালিৰ কাপোৰ কেইখনমান শুকোৱা নাই, এইকেইখন ৰ'দত ওলাই দিলোঁ। তাৰপিছত এয়া ছোৱালীয়ে কিতাপ পঢ়ি আছে, এয়া আঁঠুৱা উঠোৱাই নাই। এয়া ছোৱালী স্কুলত গ'লে তাৰপিছতহে মই এয়া ঘৰৰ কামখিনি কৰিম। এয়া একদম কম্বলৰ ভিতৰত সোমাই পৰি আছে। এয়া ঘৰৰ অৱস্থা মানে একদম নেহাল অৱস্থা। এয়া কাপোৰ গোটেই যি পাইছে মানে থৈ দিছে। এয়া বিচনাতো কাপোৰ, চাৰিওপিনে কাপোৰে কাপোৰ। তাৰপিছত এয়া এতিয়া ছোৱালী স্কুলত গ'ল, মই একদম বিচনা পাতি একদম পৰিপাটি কৰিলোঁ। এয়া ছোৱালীৰ পৰা টেবিল, এখন চেয়াৰত কাপোৰ, এয়া টেবুলখনো একদম ঝকঝক কৰি দিলোঁ। এয়া ফিল্টাৰত পানীটো দি দিছিলোঁ আৰু এই বিচনাখনো একদম পৰিপাটি। তাৰপিছত দুপৰীয়াৰ খানা লগ পাই আছোঁ। এয়া দুপৰীয়াৰ ৰন্ধা বঢ়া হৈ গ'ল। এয়া নেদেখুৱালোঁ আৰু শৰ্টকাট বনালোঁ আজি। এয়া আলু ভাজি, এয়া নেমু, ডিম আমলেট আৰু মাছ। আৰু এইটো মাছৰ আলু দি বনালোঁ। আৰু এইটো ভাত। এয়া মাছৰ শাক, এয়া মাছ আলু দি বনালোঁ। এইটোৱে দুপৰৰ খানা। তাৰপিছত এয়া খাই বৈ অলপ এয়া ধাননি পথাৰৰ ফালে আহিলোঁ। এয়া চাওক, ধানবিলাক পৰিলে আমাৰ একদম হাঁহ কুকুৰাই খাই শেষ কৰি দিলে। আৰু একদম ধাননি পথাৰখন একদম সোণালী সোণালী হৈ গ'ল। ধানবিলাক পকিলেই আৰু কেইদিনমান গ'লে মানে কাটিব পাৰিব। আৰু এয়া ধান একদম পকিল। আৰু তাৰপিছত ইফালে আবেলি হৈ গ'ল, কাপোৰ কানি ধুইছিলোঁ, এইখিনি শুকালে। এতিয়া উঠাই ল'ম, গোটেইখিনি শুকোৱা নাই। এয়া আজিকালি ঠাণ্ডা দিনৰ ৰ'দ সোনকালেই যায়। এয়া যিকেইখন শুকালে এইকেইখন লৈ যাওঁ। এয়া এইবিলাক ছোৱালীৰ ঠাণ্ডাৰ কাপোৰ, নুশুকালে আজি, কালি শুকাব। এয়া মোৰ, এয়া এতিয়া উঠাই লওঁ। আৰু এফালে এইবিলাক আৰু ছোৱালীৰ মোৰ কাপোৰ আছে, গোটেইখিনি লৈ আবেলিৰ কাম আৰম্ভ কৰিলোঁ। এয়া কাপোৰ উঠাই লওঁ, তাৰপিছত এইখিনি একদম ভাজ কৰি থৈ দিম আজি। এনেকৈ থৈ দিলে মানুহে আৰু কৰাই নহয়, এনেকৈ ৰৈ থাকে। সেয়া একেবাৰে কৰি লওঁ, সেয়া কৰি আছোঁ। আৰু গোটেইকেইখন ভাজ কৰি ল'ম। ছোৱালীৰখিনি ছোৱালীৰ, মোৰখিনি মোৰ, এনেকৈ কৰিম। আৰু আজিৰ ভিডিঅ'টো কি দেখুৱালোঁ নেদেখুৱালোঁ, এয়াই শৰ্টকাট কৰিলোঁ আৰু ভিডিঅ'টো। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়াই আৰু আজিলৈ বাই বাই। কালিলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। এয়া